নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক সকলোকে স্বাগতম জনাইছো আমাৰ অন্য এটি ভিডিঅলৈ সো আজি আমি লৈ আহিছো এডিআৰই এক্সামৰ কাৰণে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন যিবোৰ প্ৰায় পৰীক্ষাত আহি থকা দেখা গৈছে তাৰ আগতে যদি আপোনালোকে আমাৰ আসাম ষ্টাডি টিপছ ইউটিউব চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে এতিয়াই সাবস্ক্ৰাইব কৰি লওক কাৰণ এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ মই সদায় লৈ আহোঁ সো আহক দেৰি নকৰি ভিডিঅটো আৰম্ভ কৰোঁ আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত মুঠ দলং কেইখন অপশনবোৰ হৈছে ক 5 খ 6 গ 2 খন ঘ 9 খন সো ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশন নম্বৰ খ 6 খন 2 নম্বৰ প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য কিমান তো ইয়াৰ শুদ্ধ এনসাৰটো হ'ব 2900 কিলোমিটাৰ 3 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য কিমান এটা ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য বুলি কয় তেতিয়াহ'লে ইয়াৰ শুদ্ধ এনসাৰটো হ'ব ক 916 কিলোমিটাৰ 4 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতত বৰাক নদীৰ মুঠ দৈৰ্ঘ্য কিমান ভাৰতত বৰাক নদীৰ মুঠ দৈৰ্ঘ্য কিমান বুলি ক'লে কি হ'ব 564 কিলোমিটাৰ অপশন নম্বৰ ক 5 নম্বৰ প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰ নদীৰ উপনদী কেইখন ব্ৰহ্মপুত্ৰ নদীৰ উপনদী কেইখন ইয়াৰ শুদ্ধ এনসাৰটো হ'ব গ 25 খন হৰাইঘাট দলঙৰ মুঠ দৈৰ্ঘ্য কিমান হৰাইঘাট দলঙৰ মুঠ দৈৰ্ঘ্য কিমান অপশনবোৰ হৈছে ক 1.49 কিলোমিটাৰ খ 2.00 কিলোমিটাৰ গ 1.94 কিলোমিটাৰ ঘ 2.30 কিলোমিটাৰ ইয়াৰ শুদ্ধ এনসাৰটো হ'ব 1.49 কিলোমিটাৰ হৰাইঘাট দলং কেতিয়া ৰাজহুৱাভাৱে মুকলি কৰা হয় হৰাইঘাট দলংটো কেতিয়া ৰাজহুৱাভাৱে মুকলি কৰা হৈছিল ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন নম্বৰ ঘ 7 জুন 1963 চনত 8 নম্বৰ প্ৰশ্নটো হৈছে কলিয়াভোমৰা দলঙৰ মুঠ দৈৰ্ঘ্য কিমান কলিয়াভোমৰা দলঙৰ মুঠ দৈৰ্ঘ্য কিমান ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশন নম্বৰ ক 3.015 কিলোমিটাৰ 9 নম্বৰ প্ৰশ্নটো হৈছে ধলাহদিয়া দলঙৰ মুঠ দৈৰ্ঘ্য কিমান ধলাহদিয়া দলঙৰ মুঠ দৈৰ্ঘ্য কিমান বুলি ক'লে কি হ'ব অপশন নম্বৰ গ 9.15 কিলোমিটাৰ 10 নম্বৰ প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰ নদীৰ এখন উপনদী হৈছে অপশনবোৰ হৈছে ক ননৈ খ হুনাই গ নম্বৰটো হৈছে পাগলাদিয়া ঘ হৈছে আটাইবোৰ তো ইয়াৰ শুদ্ধ এনসাৰটো হ'ব ঘ আটাইবোৰ কাৰণ ননৈ হুনাই পাগলাদিয়া এই সকলোবোৰেই ব্ৰহ্মপুত্ৰ নদীৰ একোখন উপনদী 11 নম্বৰ প্ৰশ্নটো হৈছে অসমত প্ৰধান নদী কেইখন আমাৰ অসমত প্ৰধান নদী কেইখন বুলি ক'লে কি হ'ব তিনিখন ব্ৰহ্মপুত্ৰ বৰাক আৰু মানস 12 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ ৰাজ্যিক পক্ষী কোনটো অসমৰ ৰাজ্যিক পক্ষী কোনটো অপশনবোৰ হৈছে ক ময়ূৰ খ হৰালি হাঁহ গ পাৰ ঘ দেওহাঁহ ইয়াত কিছুমান ময়ূৰ বুলি দি দিব পাৰে সো ময়ূৰ নহয় ময়ূৰটো হৈছে আমাৰ ৰাষ্ট্ৰীয় পক্ষী আমাৰ ৰাজ্যিক পক্ষী বুলি ক'লে কি হ'ব দেওহাঁহ 13 নম্বৰ প্ৰশ্নটো হৈছে অসমত কিমানখন জিলা আছে অসমত কিমানখন জিলা আছে এইটো সকলোৱে জানে অপশন হৈছে ঘ 35 খন 14 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথম তেল শোধনাগাৰ ডিগবৈত কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল তো ইয়াৰ শুদ্ধ এনসাৰটো হ'ব 1899 চনত 15 নম্বৰ প্ৰশ্নটো হৈছে কিমান চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰিছিল কিমান চনত ইয়াৰ শুদ্ধ এনসাৰটো হ'ব ঘ 1973 চনত অসম ৰাজ্যিক চিৰিয়াখানা কেতিয়া স্থাপন হৈছিল ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশন নম্বৰ গ 1957 চনত 17 নম্বৰ প্ৰশ্নটো হৈছে অসমত গড় দিৱস কোন দিনা পালন কৰা হয় অসমত গড় দিৱস কোন দিনা পালন কৰা হয় 22 ছেপ্টেম্বৰ কোন চনত কাজিৰঙাক সংৰক্ষিত বন হিচাপে মনোনীত কৰা হৈছিল 1902 চনত 1906 চনত 1908 চনত 1912 চনত তো ইয়াৰ শুদ্ধ এনসাৰটো হ'ব 1908 চনত কোন বছৰত ইউনেস্কোৰ দ্বাৰা কাজিৰঙাক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয় ইয়াৰ শুদ্ধ এনসাৰটো হ'ব 1985 চনত সো আমাৰ আজি শেষৰটো প্ৰশ্ন হৈছে অসমৰ মুঠ অঞ্চলৰ কিমান শতাংশ বনাঞ্চল তো ইয়াৰ শুদ্ধ এনসাৰটো হ'ব 34.21%। সো আজিৰ ভিডিঅ'টোত ইমানেই যদি ভিডিঅ'টো ভাল লাগে তেনেহলে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ সো মাচ